হেল্ল' ফ্ৰেণ্ড, মই জিনা মোৰ ইউটিউব চেনেল জিনা এণ্ড পুতলা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে যদি মোৰ চেনেলটোত পোনপ্ৰথমে আহিছে এনে ছাবস্ক্ৰাইব কৰি দিব, তলত থকা বেল আইকনটো টিপি দিব আৰু মই দিয়া ভিডিঅ' আপোনালোকে নটিফিকেশ্যন হিচাপে পোনপ্ৰথমে পাব। এতিয়া আজি যাম আমাৰ ওচৰতে থকা এখন সৰু স্কুল আছে, নাৰ্চাৰী স্কুল। তালৈ যাম বুলি ভাবিছোঁ, কাৰণ স্কুলো যেতিয়া ছোৱালীজনী বন্ধ আছে সেইকাৰণে ভাবিছোঁ তেওঁলোকৰ তাত আজি সৰু সৰু ল'ৰা ছোৱালী নহয় জানো, সেইকাৰণে তেওঁলোকক দেখাব বিচাৰিছে বিহুনো কি বস্তু আৰু ধৰক কেনেকুৱা কি বস্তু ওলায় সেইবোৰকে দেখাব বিচাৰিছে। তাকে ভাবিছোঁ তাতে এপাক চাই আহোঁগৈ। ব'লক আপোনালোকেও মোৰ লগতে যাব পাৰিব। এতিয়া মই ওলাই লওঁ, লগ পাই আছোঁ। ৰঙালী বিহু আমাৰ এতিয়া আৰম্ভ হ'ব। আমি সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক অকণমান দেখুৱাবৰ কাৰণে কেনেকৈ পালন কৰা হয় আজি আমাৰ প্ৰিন্সিপাল মেম উপস্থিত আছে, কুমকুম মেম। তাৰপিছতে এয়া আমাৰ ডাইৰেক্টৰ মেমৰ মহিলা সমিতিৰ তেখেত প্ৰেচিডেণ্ট হয় বৰ্মা উপস্থিত আছে। শ্ৰদ্ধা বৰ্মা উপস্থিত আছে। বৰ্মাক এখন ফুলাম গামোচাৰে আমাৰ স্কুলৰ প্ৰিন্সিপাল মেমে তেখেতক সম্বৰ্ধনা জনাব। মেমক এতিয়া মই তেখেতক সম্বৰ্ধনা জনাবলৈ জনালোঁ। বিহু উপলক্ষে আজিকালি অলপ নাইকিয়াৰ নিচিনা হৈ গৈছে, সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীখিনিক আমাৰ পৰম্পৰাৰ সৈতে চিনাকি কৰি দিবৰ কাৰণে আমি এটা সামান্য প্ৰয়াস কৰিছোঁ। অলপ পিছতে তেওঁলোকক আমি দেখুৱাবলৈ লৈ যাম আৰু আপোনালোকক সকলোলৈকে বিহুৰ শুভেচ্ছা মোৰ আৰু অসমীয়া নতুন বৰ্ষৰ সম্ভাষণ থাকিল। আৰু এয়া চিনাকি কৰি দিব খুজিছোঁ, এয়া হৈছে জয়ন্তী বাইদেউ হয়। তেখেত আমাৰ অতি মৰমৰ, অতি আপোন স্কুলখনৰ জন্ম লগ্নৰ পৰাই আছে স্কুলখনৰ লগত জড়িত। আৰু আমাৰ ডাইৰেক্টৰ মেম কবিতা মেমৰ মাক মানে একদম আদৰ্শ মাতৃ যাক কয়। নমস্কাৰ, আপোনালোকৰ সকলোকে মই বিহু শুভেচ্ছা জনালোঁ আগতীয়াভাৱে। আৰু আপোনালোকৰ কণ শিশুসকল আগবাঢ়ি আহক। এনেকৈ স্কুলখনৰ আপোনাকো আহিছে, আজি বহুত ভাল পাইছোঁ। আৰু তেখেতসকলে শিক্ষাৰ্থী মিলি পেলাই বহুত কিবা কিবি গোটাইছে, সেইখিনি চিনাকি কৰি দিব।
Apa